মই হাজৰিকাপাৰাৰ পৰা আহিছোঁ। কি দৰকাৰত আহিছে এতিয়া? কি দৰকাৰ মানে আপোনাৰ এনেকুৱা কেতিয়াৰ পৰা আহিছে? সৰুৰ পৰাই নে মাজতে আছে? বসন্ত হয়। বসন্ত হৈ পেলাই এই ইটো দোকান খালী চাই খাব নেকি? একো নাখাই চাহ লগত এতিয়া বহি লওক গত যা ধুনীয়াকৈ বহি লওক। দাদা এই হাতৰ কাৰণে চাহ এটা দিবচোন। ইয়াতে বহি লওক, এইখন বহি লওক, সিফালে নহয় ইফালে আহক, ইয়াতে বহি লওক। দাদা আপোনাৰ ঘৰটো ক'ত আছিল? আপোনাৰ ঘৰটো ক'ত আছিল? মোৰ ঘৰ এই নামখোলা চাৰগাঁও। নামখোলা চাৰগাঁও। তাৰ পৰা খোজকাঢ়ি আহিছে নেকি? গাড়ীত আহিছে। চাহ লগত কি খাব? কিবা এটা খাওক, পইচা মই দিম দিয়ক। কিবা এটা খাই দিয়ক। কি খাওক এই কওক। এটা বন এটা দিবচোন। হয় 100 টকাৰ কাৰণে বন এটা দিয়ক। আৰু ঠাণ্ডা পানী ফ্ৰিজত থকা এটা দি দিব। নাই হ'ব দিয়ক, মই দিম দিয়ক। আপুনি দিব নালাগে দিয়ক, মই দিম দিয়ক, থৈ দিয়ক। হয়তো পানীটো দি দিয়ক। আপোনাৰ নামটো কি আছিলে দাদা? শৰৎ। শৰৎ বড়ো। ধুনীয়াকৈ খাই লওক চাহখিনি। খাওক খাওক, একো নহয়। আপোনাৰ কাৰণে দিছোঁ, খাওক। আপোনাৰ চলি আছে নেকি? চলিলে লৈ যাওক পিছে। ৰাস্তা আহি আছে, আপুনি কিবা মানে চিনি পাই নাই ৰাস্তাটো বা ধৰক মানুহ চানুহ তেনেকুৱা? মই টকনৰ আইডিয়া নাই। এতিয়া মোক দেখিছেনে নাই? মোক চিনি পাইছে নে নাই? মোক চিনি পাইছেনে নাই? পোৱা নাই। অঁ মাতটো শুনা পাইছোঁ। আচ্ছা মানুহৰ কাৰণে অলপ ওলাই আহিছোঁ আৰু তাৰপিছত এখেতক লগ পালোঁ, পাই কিনে এখেতক কৈছোঁ কি খাব বুলি। এখেতে কৈছে চাহ খাম বুলি। ভাল কাম কৰিছা। হয় তুমি ধৰ্মৰ কাৰণে চিন্তা কৰিছা। কৰ্মৰ লগতে ধৰ্ম। হয় হয় অৱহেলা কাকো নকৰিবি। হয় বেঙেৰা বতৰা দুখীয়া গৰীব কাকো অৱহেলা নকৰিবি। হয় হয় মালিকে ওপৰত দিবি নিচাৰিবি। হয় পইচা খৰচ কৰিবি। হয় হয় যাৰ লগত কৰিব লাগে তাৰ লগত। হয় হয় এতিয়া তেনেকুৱাকৈ লাগি আছোঁ আৰু। কোন ফালৰ পৰা মালিকে কিনকৈ দিব আৰু তুমি গম নাপাবি। হয় 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 তোমাৰ পকেট নহ'লেও কোনোবাই দিব। হয় হয় তুমি সহায় কৰিবি। হয় দিয়ক বাৰু, ধন্যবাদ দাদা। এই বয়সতে আগ্ৰহ হয় 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 সেইটো হয় বাৰু। দিয়ক ধন্যবাদ বাৰু দাদা। হয় 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 লৈ লওক, নাম্বাৰটো লওক। দিয়ক এতিয়া উঠক বাৰু, মই পইচাটো দিম আপোনাক আৰু আপুনি ধুনীয়াকৈ যাওক। নম্বৰটো লিখি দিব। হয় হয় নম্বৰটো দি আছোঁ বাৰু। হয় প্ৰাঞ্জলকীয়া বুলি ক'লে গম পাব বাৰু। হয় আহকচোন বাৰু, বাহিৰলৈ আহক, মই নাম্বাৰটো দি আছোঁ আপোনাক। মই পইচাটো দি লওঁ। আমাক এইটো ভাল দাদা, এই দুজন 60 টকা। হয় ঠিক আছে, এইটো পইচাটো ল'ব দাদা। আপুনি পিছে আহিব, মই যাওঁ। নম্বৰটো আচ্ছা দি আছোঁ। মই কেতিয়াবা কথা পাতিম। যাওক আপুনি আহি থাকিব আৰু ফোন কৰিব আপুনি। হয়